এজন প্ৰাপ্তবয়স্ক মানুহৰ মগজুটোৰ ওজন প্ৰায় 3 পাউণ্ড অৰ্থাৎ 1300 পৰা 1400 গ্ৰামৰ ভিতৰত হয় আৰু ই আমাৰ বডিটোৰ টোটেল ওজনৰ 2%। আমাৰ মগজুটোৱে আমাৰ বডিৰ প্ৰায় সকলোবোৰ কামৰ বাবে ৰেছপন্সিবল। ইয়াৰ ভিতৰত হৰমন নিঃসৰণ, শ্বাস-প্ৰশ্বাস, চাৰ্কাডিয়ান তাল, মাংসপেশীৰ নিয়ন্ত্ৰণ, হৃৎপিণ্ডৰ ধপধপনি, চিন্তা ভাৱনা, ভাৱৰ আদান প্ৰদান ইত্যাদি গুৰুত্বপূৰ্ণ। যিহেতু ইমানবিলাক গুৰুত্বপূৰ্ণ কাম-কাজ আমাৰ মগজুৰ দ্বাৰাই নিয়ন্ত্ৰণ হয়, গতিকে আমিও মগজুটোৰ কেয়াৰ ল'ব লাগে। কিন্তু আমি আমাৰ অজ্ঞাতে এনেকুৱা কিছুমান কাম কৰোঁ যাৰ দ্বাৰা আমাৰ মগজুটোৱে কষ্ট পায়। আজি আমি এই টপিকটোৰ ওপৰতে কথা পাতিব গৈ আছোঁ। তেন্তে জানি লওঁ আহকচোন এনেকুৱা কি বেয়া কাম আছে যাৰ দ্বাৰা আমাৰ মগজুটোৱে কষ্ট পায়। আৰু আপুনিও এই ভিডিঅ'টো শেষলৈকে চাই থাকক যাতে আপোনাৰ যদি এই হেবিট কেইটাৰ ভিতৰত কোনোবাটো বেয়া হেবিট আছে তেন্তে সেই হেবিটটোৰ পৰা আঁতৰি আহিব পাৰে আৰু এটা সুস্থ সবল মগজুৰ অধিকাৰী হ'ব পাৰে। নমস্কাৰ, মই ঋতুকলৈ আপোনাক স্বাগতম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা শুই উঠি মুখ হাত ধুই আমি চাহৰ লগত যি আহাৰ গ্ৰহণ কৰোঁ সেয়া আমাৰ দিনটোৰ আৰম্ভণিৰ বাবে বহুত দৰকাৰী। কিয়নো ৰাতি 7-8 ঘণ্টা একো নোখোৱাকৈ শোৱাৰ পাছত ৰাতিপুৱালৈকে আমাৰ মগজুটো আৰু দেহৰ কোষবিলাক দুৰ্বল হৈ পৰে। কিন্তু ৰাতিপুৱা শুই উঠিয়ে যদি আমি চাহৰ লগত লঘু আহাৰ গ্ৰহণ কৰোঁ তেন্তে আমাৰ মগজু আৰু দেহৰ কোষবিলাক পুনৰ সক্ৰিয় হৈ কাম কৰিবলৈ আৰম্ভ কৰে। এটা জাপানীজ বৈজ্ঞানিকৰ দলে ৰিচাৰ্চ কৰা তথ্য অনুসৰি জানিব পৰা গৈছে যে যিবিলাক মানুহে ৰাতিপুৱা লঘু আহাৰ গ্ৰহণ নকৰে সেইবিলাকৰ ভিতৰত 36% মানুহৰ মগজুৰ ৰক্তহৰণৰ ফলত মৃত্যু হোৱা পৰিলক্ষিত হৈছে। বহুতো অধ্যয়নৰ পৰা গম পোৱা গৈছে যে এটা সুস্থ দিন আৰু এটা সুস্থ ৰাতিপুৱা আৰম্ভণি কৰিবলৈ ৰাতিপুৱা চাহৰ লগত লঘু আহাৰ গ্ৰহণ কৰাটো নিতান্ত প্ৰয়োজনীয়। বহুদিনৰ পৰা এইটো এটা বিবাদযুক্ত বিষয় আহিছে আমাৰ গোটেই মানৱ জাতিৰ বাবে। মোবাইল ফোন বা চেল ফোনৰ পৰা বিদ্যুৎ চুম্বকীয় তৰংগৰ বিকিৰণ হয় আৰু আমি জানো যে এই বিদ্যুৎ চুম্বকীয় তৰংগৰ সম্পৰ্ক আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক। যদি আপুনি মোবাইল ফোন আপুনি শোৱা গাৰুটো বা বিচনাখনৰ কাষত ৰাখে তেন্তে বিদ্যুৎ চুম্বকীয় তৰংগই আপোনাৰ ধ্যান ভংগ কৰি টোপনিত বাধা প্ৰদান কৰে। এটা ছুইডিছ অধ্যয়নৰ পৰা গম পোৱা গৈছে যে মোবাইল ফোনৰ পৰা হোৱা এই বিকিৰণে আমাৰ মূৰৰ বিষ বেছি কৰে আৰু আমি ডিচিশ্যন ল'ব পৰা ক্ষমতা হ্ৰাস কৰে। আন এটা অধ্যয়নৰ পৰা গম পোৱা গৈছে যে বেছি সময় মোবাইলত ব্যস্ত থাকিলে কেঞ্চাৰ আৰু ব্ৰেইন টিউমাৰ হোৱাৰ আশংকা বাঢ়ি যায়। গতিকে আপুনি শোৱাৰ সময়ত কাণত হেডফোন লোৱা আৰু মোবাইল ইউজ কৰাৰ পৰা বিৰতি থাকক। যদি আপুনি দুৰ্বল আৰু ভাগৰুৱা বা অলপ অসুস্থতা অনুভৱ কৰিছে তেন্তে আপুনি কৰি থকা কামটো অকণমান সময় স্থগিত ৰাখি ৰেষ্ট লওক আৰু লঘু আহাৰ লোৱাৰ ব্যৱস্থা কৰক। যদি আমি অসুস্থতা অনুভৱ কৰোঁ আৰু সেই সময়ত যদি আমাৰ সাধাৰণভাৱে চৰ্দিও হয় তেন্তে আমাৰ দেহত থকা যি প্ৰতিৰক্ষা প্ৰণালী আছে সেইবিলাক দুৰ্বল হৈ পৰে, কিয়নো সেইবিলাকে আমাৰ বডিৰ ভিতৰত থকা ভাইৰাছৰ লগত অলৰেডি ফাইট কৰি থাকে। গতিকে আমাৰ শৰীৰটো বহুত দুৰ্বল হৈ থাকে। সেই সময়ত যদি আমাৰ শৰীৰটো যত্ন নলওঁ তেন্তে আমাৰ অসুস্থতা বঢ়াৰ চান্স থাকে আৰু তাৰ ফলত আমাৰ মগজুটোৱেও ভালকৈ কাম কৰিব নোৱাৰে। বেছিকৈ খালে আমাৰ দেহৰ ওজন বৃদ্ধি হয় আৰু আমি শকত হৈ যাওঁ। যদি আমি প্ৰয়োজনতকৈ বেছিকৈ খাওঁ তেন্তে আমাৰ আহাৰত য'ত শৰীৰৰ বাবে পুষ্টিকৰ খাদ্য নাথাকে তথাপিও আমি সেই আহাৰ গ্ৰহণ কৰি থাকোঁ তেন্তে আমাৰ শৰীৰটোৰ ভোক লাগি থাকে। কিয়নো আমি খোৱাৰ আহাৰত আমাৰ শৰীৰটোৱে বিচৰা পুষ্টিকৰ খাদ্য প্ৰয়োজনীয় মাত্ৰাত নাই, যাৰ ফলত শৰীৰটোৰ বাবে লাগতিয়াল পুষ্টিকৰ খাদ্যৰ অভাৱ হৈ থাকে। ফলত আমাৰ যিকোনো বস্তু খাব মন যায় আৰু তাৰ ফলতে আমাৰ ওজন বৃদ্ধি হয় আৰু তাৰ প্ৰভাৱ আমাৰ মগজুৰ ওপৰত পৰে। চিগাৰেটত এক বিষাক্ত ৰসায়ন টক্সিক থাকে, যাৰ সেৱনৰ ফলত মগজুৰ সাধাৰণভাৱে কাম কৰাৰ ক্ষমতা হ্ৰাস পায়। ধূমপানৰ ফলত মগজুত থকা নিউৰনবিলাকৰ মাজত বিসংগতিয়ে দেখা দিয়ে আৰু মগজুৰ কোষবিলাকৰ ক্ষতি হয় আৰু তাৰ ফলত আমাৰ মগজুটোৱে সাধাৰণভাৱে কাম কৰাত ব্যৰ্থ হয়। এইকেইটাৰ ভিতৰত আপোনাৰ কোনটো অভ্যাস আছে আমাক কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আৰু ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।